নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি ঔষধি গুণ সম্পন্ন এটা ৰেচিপি লৈ আহিছো। হেতু হৈছে পনৌনুৱা শাকৰ সৈতে শুকান মাছ। বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। এইটো হৈছে পনৌনুৱা গছ। এইবিলাক আপোনালোকে ঘৰৰ চুকে কানে দেখা পোৱা যাব, সহজতে দেখা পোৱা যাব। আৰু এইবিলাক হৈছে মছন্দৰী। এইবিলাক নিজে নিজে হৈ যায়। দেখিছে আমাৰ ঘৰৰ টাবতে হৈছে। এয়া মই এখিনি চিঙি লৈ এতিয়া মই যেটো গুটি থাকে মই দেখা দিছো এই গুটিটো এৰুৱাই লব। গুটিকেইটা এৰুৱাই লব। আপোনালোকে ঠাৰিটো দিব পাৰে, যদি অলপ ঠাৰিটো ডাঠ পায় তেতিয়া নিদিব। ঠাৰিটো কোমলীয়া হলে দি দিব। এয়া ধুই কৰি থৈ দিছো। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰো। এতিয়া কেৰাহী এখন গৰম কৰি তাত মই পাঁচফোৰণ দি দিছো। তেল মই অতি কমকে ব্যৱহাৰ কৰিছো। এতিয়া মই হালধি দি দিছো কম মাত্ৰাত। তাৰ পিছত এতিয়া দি দিছো পনৌনুৱা শাকখিনি। গেছটো কমাই ৰাখিব। তাৰ পিছত এতিয়া মই এখিনি ভালদৰে মিলাই লৈছো। এতিয়া ইয়াত দিছো আদা আৰু নহৰু। মই পিছি লোৱা নাই, গোটা গোটাকে দি দিছো। এতিয়া দি দিছো পিয়াজ, ডাঙৰ ডাঙৰকে কাটি দিছো। পিয়াজো একেবাৰে কম ব্যৱহাৰ কৰিছো মই। সৰু সাইজৰ পিয়াজ এটা লৈছো। আৰু এতিয়া গুটেইখিনি ভালদৰে মিলাই লম। তেলত দিয়াতকৈ এনেদৰে পিছত দিলে খাবলৈ বেছি সোৱাদ হয়। আপোনালোকে তেলতো দি চাব পাৰে, কিন্তু এনেকে দিলে বেছি সোৱাদ লাগে খাবলৈ। এতিয়া ইয়াত মই দিছো গৰম পানী। চাব যাতে গৰম পানীহে দিয়ে। ঠাণ্ডা পানী দিলে আপোনাৰ জুলকণ বেয়া হৈ যায় খাবলৈ, সেইবাবে গৰম পানীহে ব্যৱহাৰ কৰিব। এতিয়া গোটেইখিনি মই ভালদৰে লৰাই লৈছো। এয়া উতলিবলৈ আৰম্ভ কৰিলে। এতিয়া মই ইয়াত দিছো নিমখ, সোৱাদ অনুসৰি দিছো। আৰু আকৌ ভালদৰে লৰাই লৈছো। এতিয়া মই এইখিনি উতলিবলৈ দিম। এয়া লৈছো শুকান মাছ, ঘৰতে শুকুৱাই থোৱা। উতলাৰ 10 মিনিট মানৰ পিছতে মাছখিনি দি দিছো, শুকান মাছখিনি। তাৰ পিছত আকৌ উতলিবলৈ দিম গোটেইখিনি। এতিয়া এইখিনি ঢাকন মাৰি থৈ দিম। পানী লাগিলে আৰু ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত মই দিছো অলপমান ভোট জলকীয়া। ভোট জলকীয়া দিলে গোন্ধটো ভাল লাগে। আৰু লগতে দিছো মান ধনিয়া। মান ধনিয়াও দিছো গোন্ধটোৰ বাবে। আপোনালোকে এইটো নিদিবও পাৰে। ইয়াৰ সলনি আপোনালোকে যেটো সাধাৰণ ধনিয়া থাকে সেইটোও দিব পাৰে। নিদিলেও কোনো কথা নাই, তেতিয়াও ভাল লাগিব খাই। এতিয়া আকৌ গোটেইখিনি ভালদৰে মিলাই লৈছো। অলপ সময় 2 মিনিট মান আকৌ উতলিবলৈ দিম। তাৰ পাছত হৈ যাব। এইবিধ বনশাকে আমাৰ কিডনী, কেন্সাৰ, পেট জ্বলা-পোৰা কৰাৰ লগতে বাতবিষ, ইউৰিক এচিড আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ কাৰণে অতি উপযোগী হয়। আমাৰ ঘৰৰ চুকে কানে এইবিলাক পোৱা যায়। আপোনালোকে এটো যদি চিনি নাপায় আৰু পোৱা সকলে এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ সকলোকে মোৰ ভিডিওটো চোৱাৰ বাবে।